চ' আৰু এটা নতুন ব্লগত আপোনালোক স্বাগতম জনাইছোঁ। চ' আজি টাইটেলৰ থাম্বনেইলটো গমেই পাইছে আজি কি হ'বলৈ যাই আছে। চ' আজি আমি দেখুৱাই আছোঁ আহক। ত' আজি আমি দুৰ্গা পূজা চাব যাই আছোঁ। চ' আজি আমাৰ প্ৰথম দিন, মোৰ লগত কৌশিক দাসো আছে। চ' তাক মই দেখুৱাই আছোঁ অলপ। এই তাত আছে সি। পূজা চাব যাই আছোঁ এতিয়া আমি, দুৰ্গা পূজা মাহ। এইজনে কৌশিক। ব'লা দাইজি যাওঁ নেকি? যাওক, এইটো ঘৰো আছে। ব'লক বাৰু আজি আমি পূজা চাব। আজি আমি আহি পালোঁ আজি দুৰ্গা পূজা। চ' দেখুৱাই আছোঁ, চাই থাকিব দুৰ্গা পূজা। এই ৰ চ' আমি ৰঙিয়াত আহি গ'লোঁ এতিয়া দুৰ্গা পূজা দেখুৱাই আছোঁ আপোনালোকক। চ' চাই থাকিব আপোনালোকে দুৰ্গা পূজা। ব্লগাৰ আহি পালোঁ আমি ৰঙিয়া পূজা। চ' দেখুৱাই আছোঁ ৰঙিয়া পূজাখনত কিমান মানুহ হৈছে। চ' ভিডিঅ'টো আপোনালোকে সেইকাৰণে চাই থাকিব কেৱল। এই দেখুৱাবলৈ গৈছে যে ৰঙিয়া পূজা, ৰঙিয়া বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা শিৱ মন্দিৰ পূজা এইখন। চব মানুহ দাম ভিৰ হৈছে। চ' আমাৰ লগত আহিছে কৌশিক ভাই আৰু সাগৰ ভাই। চব ভিডিঅ'ত আপোনালোকে শেষলৈ চাই থাকিব। বহুত মানুহ আহিছে আজি পূজা চাবৰ বাবে। চ' আজি হৈছে নৱমী পূজা। চ' মানুহ আজি ভিৰ লাগি গৈছে। হাইদি দি একবাৰ। অলপ সহায় কৰি দিয়ক ল'ৰাটোক, বহুত কষ্ট কৰি পেলাই তাৰ ইউটিউব চেনেল খুলিছে। আমি পিছলে তাক ফুচকা খাব আহিছ নেকি? ফুচকা খাবি আৰু দাদা ফুচকা দিয়ক আমাক। এই ৰঙে দেখাব পৰা গৈছে যে ইমান মানুহ ইয়াত চাব লাগে বাৰু। বাপ্পা ইমান মানুহ ইয়াৰ পিছত আজি নৱমী নাই সেইকাৰণে মানুহ হৈছে। আমি যাব পৰা নাই ভিতৰত। আমাৰ ৰঙিয়াৰ পূজা গাইছ ফুচকা লাগে ফুচকা পেলাই আহিছোঁ। পূজা চাব আছোঁ গৰু বজাৰত। মোৰ লগত আছে কৌশিক আৰু সাগৰ ভাই আছে। ক'ত যাবা ক'ত যাবা তুমি ক'ত যাবা সাগৰ? আচ্ছা এতিয়া আমি যাওঁ নেকি? চ' যাই আছোঁ আমি এতিয়া গৰু বজাৰ। যাওঁ আৰু কি আৰু কৰিম আমি। হাবি নাই নে আমাৰ। এই যাওঁ আমি পুজোই চাওঁ দে। যাওঁ আমি পুজোই চাওঁ যাওঁ। গুলাব বোলে চাওঁ হে। আছোঁ দুৰ্গা পূজাত গৰু বজাৰত। কোনোবা যদি কিবা কয় না গুলাম কেলা। মানে জোতা দি মানে দেখুৱাই আছে আহক বাৰু। এইটো এয়াৰ কোম্পানীৰ মাল 500 টকা দি আছে। আপোনালোকে লৈ পেলাই নিব পাৰে ইয়াত। আৰু পিন্ধে মানে পুৰা হেভি মাল আছে 500 টকা দিব 500। ভাল মাল আছে 500 টকা দিব আপোনালোকে চাব পাৰে। এইটো আছে 500 টকাত। কি লাগে আৰু 500 টকা কি লাগে আপোনালোকক? और एक दे दो हाँ तू चला जा निकलो तू जाओ কি করা দেখিছে বাৰু কি সুন্দৰ কৰি মূৰ্তি সজাইছে। চ' ভিডিঅ'টো শেষলৈ চাই থাকিব কেৱল। আমি
পালোঁ ষ্টেচন পূজা আপোনালোকক মই দেখুৱাব চেষ্টা কৰিম ষ্টেচন পূজাত মানে কেনেকুৱা ধৰণৰ মানে প্ৰকাৰ হৈছে চ' দেখুৱাই আছোঁ আপোনালোকৰ ভিডিঅ'টো সেইকাৰণে চাই থাকিব ত' দেখাব পৰা গৈছে ইয়াত প্ৰথমখন ট্ৰেইনেই পালোঁ আমি যাত্ৰা আমি ট্ৰেইনেই পালোঁ আৰু আমি চকৰি মানে বুজি পাই পূজা মানে হৈছে ছোৱালী ত' আমি ছোৱালী চাবই আছোঁ পূজা চাব অহা নহয় ত' আমি যাই আছোঁ দেখুৱাই আছোঁ আপোনালোকক পূজা দেখুৱাই আছোঁ পূজা চাব পাৰে ভাইটিজনে কি প্ৰতিভাৰে বজাই আছে মজা লাগিল চাই পেলাই ইয়াৰ দে ভাইটি বজোৱা বঢ়িয়া আছে ধুনীয়া তিনিটা চিঙৰা খাওঁ দেখিব বহুত ধুনীয়া বস্তু আছে ইয়াত খাই দিওঁ দিয়ক খাই দিওঁ कुछ नहीं आ जाएगा মজা না তো গাইছ আমি এটা এতিয়া পৰঠা লৈ ল'লোঁ খাবৰ বাবে ইহঁতে খাব ধৰিছে এতিয়া ঘুগুনি আনি আছে বাইদেউজনী ঘুগুনি আনি আছে তো গাইছ এতিয়া ঘুগুনি আহি গ'ল এতিয়া ইহঁতে বাৰু খাব ধৰিলে কেনে হৈছে সাগৰ কেনে হৈছে কৌশিক কেনে আছে স্নাপ বঢ়িয়া আছে বঢ়িয়া পানী মিশছে পুরা একদম আনছি বলে খোয়া আৰু খোৱা একদম টকাই আমি খাই পেলাই লগ পাইছোঁ এই আমাৰ লগত আছে বিচিত্ৰ শৰ্মা কি খবৰ মাইন্ড ব্লোয়িং চেনেল এটা আছে ছাবস্ক্ৰাইব কৰি দিব কোৱা সাবস্ক্রাইব করে দিলে হল আমাৰ পুৰণা চোৱা আমি খাই ল'লোঁ এতিয়া আমি ঘৰলৈ যাম চব ভিডিঅ' যদি ভাল লাগে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰি দিব হাল্লা লাগে